নমস্কাৰ আটাইকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। এয়াটো আপোনালোকে দেখিয়ে চিনি পাইছেই চাগে সকলোৱে, কাৰ প্ৰিয় বাৰু কওকচোন। আৰু এই বস্তুটোতো সকলোৱে বেছিকৈ গাহৰি মাংসৰ লগতে খাই ভাল পায় ন। মই বাৰু নাখাওঁ, হ'লেও আনক খোৱা দেখিলে আৰু এনেই ভাল লাগে, ইমান ধুনীয়াকৈ বনাই চবেই। তাৰপিছতে এয়া মই এইখিনি চুচি ল'লোঁ, 3টামানহে কাটিছোঁ কাৰণ আমাৰ বেছি ওলোৱা নাই। আৰু এবাৰ যিহেতু বৰষুণ দি আছে যদিও মানে ইমান নিদিলে এইবাৰ, আৰু আমাৰ বাঁহজোপা বহুত পুৰণাও হৈছে যে সেইকাৰণে চাগে এইবাৰ ইমান ওলোৱা নাই নেকি গাছবোৰ। বাৰু এইফালে এয়া চুচি ল'লোঁ আৰু ভিডিঅ' কিন্তু মায়ে কৰি দিছে দেই। আৰু আমাৰ এইকেইটা দিনত খৰিচা নহ'লে নচলে, আৰু সকলোৱে যিহেতু খাই ভালেই পায় নহয়নে বাৰু। বিশেষকৈ যিসকলে গাহৰি মাংস খাই ভাল পায় সেইসকলেতো গাহৰি মাংস একদম খৰিচাৰ লগত বুলি ক'লে বহুত ভাল লাগে বুলি কয়। মই পিছে খাই পোৱা নাই বাৰু। আৰু মই ভাল পাওঁ কচুৰ লগত পিটিকা কৰি আৰু সৰু মাছৰ লগত পিটিকা কৰি, তেনেদৰে ভাল পাওঁ। আৰু মই আপোনালোকৰ কাৰণে বাৰু ৰেচিপি লৈ আহিম, কাৰণ সকলোৱে জানে অৱশ্যে বনাবলৈ, কিন্তু মইনো কেনেকৈ ৰান্ধো তেনেকৈ আপোনালোকক দেখুৱাম, ঠিক আছে। আৰু এইকেইদিন যিহেতু অকণমান ব্যস্ত হৈ আছোঁ সেইকাৰণে সেই ভিডিঅ'বোৰ বনাব পৰা নাই, ৰন্ধাৰ বঢ়াৰ ভিডিঅ' সেইকাৰণে কৰা হোৱা নাই। আৰু এয়া আমাৰ সন্ধিয়ালৈ আহিলে আলহী, এইগৰাকী আমাৰ কণমানি পিহু, মৰম লগা। তাৰপিছতে আচলতে তাই হৈছে আমাৰ ডাঙৰ বাৰ, মোৰ বাৰ লগৰ ছোৱালী হয়। তাৰপিছতে আৰু সন্ধিয়া ৰাতিলৈ আৰু ভিডিঅ' কৰা নহ'ল কাৰণ বহুত দেৰি হৈ গ'ল। আৰু এয়া ৰাতিপুৱা আকৌ আজি ওলাই গ'লোঁ কলেজলৈ বুলি। তাৰপিছতে তাৰ পৰা আহি সেয়া চাহকট কৰি খাই ল'লোঁ মা আৰু মই দুয়োজনীয়ে। তাৰপিছতে আকৌ এইফালে মায়ে আম ছিঙি আছে, কাৰণ এই আমজোপা আকৌ আমাৰ এইকেইটা দিনতহে হয়গৈ, লাগে কিন্তু একেলগে সকলো আম একেলগে ফুলে, কিন্তু এই ভাদ আহিন, শাওন ভাদ আহিন এইকেইটা দিনত হয়গৈ। আৰু মায়ে এইকেইটা আমকেইটা ছিঙি লৈছে, এইকেইটা অকণমান পকিছে, গছতে পকিলে অকণমান সোৱাদটো কম নিচিনা লাগে, কিন্তু ছিঙি থৈ যদি আপুনি থৈ দিয়ে তেতিয়া মানে বেছি ভাল হয়। আৰু এইফালে চাহকণ বাকী দুইজনীয়ে খাই ল'লোঁ, মই মিঠাই লৈ আহিছিলোঁ। আৰু ভিডিঅ' আজিলৈ ইমানেই আছিল, এতিয়া আহিছোঁ, বাই।